हेलो नमस्कार मोर अन्य एटी नतुन भिडिओर माजলৈ स्वागतम जनाइছো। আপোনালোকে বাৰু কল খাই বেয়া পায় নেকি বা আপোনালোকৰ লৰা ছোৱালীয়ে কল খাই বেয়া পায় নেকি? যদিহে বেয়া পায় তেনেহলে এনেকৈ পিঠা বনাই খুৱাওক তেওঁলোকক। এয়া বলকচোন তেনেহলে কেনেকৈনো এই পিঠাটো বনাব পাৰি চাও। এয়া মই কল লৈ লৈছো 3টা। আপোনালোকক যিমানখিনি প্ৰয়োজন হয় সিমানখিনি ল'ব পাৰে। এনেকৈ মিক্সাৰত মই লৈ লৈছো। এয়া তাৰ লগতে মই লৈ লৈছো এয়া চেনি আপোনালোকৰ সোৱাদ অনুসৰি ল'ব। যিমানটো আপোনালোকে মিঠা খাব বিচাৰে সিমানটোৱে ল'ব পাৰে। তাৰ পিছতে মই লৈ লৈছো এয়া আটা। আপোনালোকে ইয়াত ময়দা ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই আজি আটা দি বনাম। তাৰ বাবে আটা লৈ ললো আৰু তাৰ পিছত লৈ লৈছো এয়া অকণমান ৰিফাইন তেল, মানে এচামুচমান লৈছো আৰু এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। মিক্স কৰি ললো আটা আৰু ৰিফাইনৰ সৈতে। এতিয়া মই ইয়াতে দি দিছো অকণমান বেকিং পাউডাৰ আৰু এইখিনি যে কল যিখিনি মই মিক্সাৰত পিচিছিলো সেইখিনি এতিয়া মই ইয়াতে দি দিছো। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিলাই লম যাতে ইয়াত কোনো বাবলছ নাথাকে। এটা ধুনীয়াকৈ পেষ্ট বনাই লম। ইয়াত আৰু এটা আছিলে, ইয়াত গাখীৰ দিবলৈ মই পিছত দিব লাগিছিলে, আগতে গাখীৰ দিয়া ভিডিঅ'টো ক্লিক কৰি ললো। গাখীৰ দি ল'ব আপোনালোকে। এইখিনি মোৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। এনেকৈ এটা পেষ্ট বনাই ল'ব যাতে বেছি ডাঠো নহয় আৰু পাতলাও নহয়। ভিডিঅ'ত দেখাৰ দৰে এনেকৈ এটা পেষ্ট বনাই ল'ব। এতিয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। এয়া মই এখন টাৱাৰ দি ল'লো। টাৱাত এয়া ৰিফাইন এচামুচ দি লৈছোঁ আৰু গোটেই টাৱাৰখনতে এতিয়া মই মিক্স কৰি ল'ম। তাৰ বাবে মই লৈছোঁ এখন নৰ্মেল কাগজ এনেকৈ মিক্স কৰিবলৈ। ইয়াত আপোনালোকে টিচু পেপাৰ ব্যৱহাৰ কৰিব পাৰে। মোৰ টিচু পেপাৰ এতিয়া নাই, সেইকাৰণে মই নৰ্মেল কাগজ দিয়ে ব্যৱহাৰ কৰিছোঁ। এই প্ৰচেছটো এবাৰ কৰিলেই হ'ব। তাৰপিছত এয়া মই মিশ্ৰণটো দি লৈছোঁ ইয়াত। এইটো বহুতে বহুত বুলি বেলেগ নামেৰে আছে, আপোনালোকে ইয়াক পেনকেক বুলিও ক'ব পাৰে, কিন্তু মই নৰ্মেল ভাষাতে কৈছোঁ পিঠা। এইটো দেখিছেনে মাত্ৰ 3 মিনিটত এয়া এয়াৰ বাবলছ ওলাই আহিলে। আৰু এতিয়া মই লৰাই দিম খুব কম সময়ত। আপোনালোকে এই পিঠাটো বনাই খাব পাৰে। এয়া দেখিছেনে ধুনীয়া এটা পিঠা হৈ গ'ল। আৰু এনেকৈ মই ইয়াত তেনেকৈ বাকী পিঠাখিনিও মই বনাই লৈছোঁ। এনেকৈ বনাই খাই চাব, কেনেকুৱা হয় কমেণ্ট কৰি প্লিজ জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া মই এনেকৈ গোটেইকেইটা বনাই ল'লোঁ পিঠা। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি ৰাখিব। তাৰপিছতে মই এয়া এইফালে বনাই আছোঁ গাখীৰৰ চাহ। গাখীৰৰ চাহৰ লগত খাই বহুত বেছি ভাল লাগে। আপোনালোকেও বনাব, খাব আৰু কেনেকুৱা পায় কমেণ্ট কৰিব নাপাহৰিব। এয়া ৰেডি, এতিয়া খোৱাহে কথা আৰু। এয়া দেখিছে। ধন্যবাদ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে।